Hello everyone, good morning. আজি ভিডিঅ'টো মই 11টা বাজিছে তো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া ষ্টাৰ্ট মানে একদম কিচেনৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিহেতু আজি শিৱৰাত্ৰি। আশা কৰোঁ বাবাই সকলোৰে কুশল মংগল কৰক, ভাল হওক সকলোৰে। আজি যিহেতু মই কিচেনৰ পৰা ষ্টাৰ্ট কৰিছোঁ, মই আপোনালোকক দেখাই আছোঁ যে আজি কি বনাই আছোঁ। যিহেতু আজি শিৱৰাত্ৰি হয়, সেইকাৰণে এওঁ ক'লে যে আজি নিৰামিষ খাম, সেইকাৰণে মই এতিয়া বনাই আছোঁ কবি, কি কয়, মটৰ, গাজৰ, আলু আৰু কেপচিকাম দি এখন চব্জি, ইফালে দালো বনাইছোঁ। একদম নহৰু পিঁয়াজ একো দিয়া নাই। আনফালে আমাৰ জিগুবানু উঠিলে দেখিছে নহয়, নটংকি কৰি আছে তাই। আৰু মই ক'লোঁ ন, দাইলো বনাইছোঁ চিম্পুলকৈ, মানে ক'লা জিৰা ফোৰণ দি পেলাই আজি মই দাল বনাইছোঁ। দাইলত আপোনাৰ ওলকবি আৰু অমিতা দি দিছোঁ আৰু এনেকৈ মানে একদম চিম্পুল। মই ক'লোঁ ন, পিঁয়াজ নহৰু মছলা একো নাই, একদম আমি আজি চিম্পুলকৈ বনাইছোঁ। আনহাতে এওঁ ডিউটি যাব, টিফিনো ৰেডি কৰিব লাগে, আৰু তেওঁ মানে আজি কৈছে যে মোক আজি ভাতটো ভাজি দিয়ে। এনেকৈ চিম্পুলকৈ ভাজি দিলোঁ। তাৰপিছত তেওঁ গ'ল, ভাত খালে, টিফিনো দিলোঁ, আৰু এতিয়া বোলো মই ঘৰটো চাফ চাফাই কৰিব লৈছোঁ, আৰু এজনীয়ে বোলে ৰুটি খাব। আকৌ সেয়া ৰুটি বনাই আছোঁ। আৰু আপোনালোকে চাগে দেখিছে ন, সেই সৰু সৰু টুলছকেইটা যে, এইকেইটা এমেজন ফ্লিপকাৰ্ট দুটাতে পোৱা যায়, মিছোতো পায় নেকি মই নাজানো বাৰু। তাৰপিছত সেই তাইক মানে ৰুটিখন ডাঙৰকৈ বনাই দিলে একদম নাখায়, সেইকাৰণে এনেকৈ মই সৰু সৰু ধুনীয়া ধুনীয়া শ্বেপ কৰি মানে বনাই দিওঁ, আৰু যাতে তাইও সুখী আৰু মাক হিচাপে ময়ো সুখী ন, সিহঁতৰ পেট ভৰিলেতো মোৰো ভাল লাগে। আৰু এইফালে মোৰ ৰুটিকেইটা ৰেডি হৈ গ'ল, আৰু তাই আকৌ আপোনাৰ সেয়া কি কয়, টমেটো চচ দিহে খাই ভাল পায়। বাৰু যেনেকৈ নহওক দিলোঁ, খালে। আনফালে মই আমাৰ তলত থকা কুকুৰ বুলি ক'বলৈ বেয়াই লাগে বাৰু, সিহঁতৰ কাৰণে ভাতটো ৰেডি কৰি ৰাখিছোঁ। মানে কোৱা শুনো যে কুকুৰক যিমানেই আপুনি ভালকৈ নিদিয়ক, অকণমান জোটা ভাত দিলেহে বোলে সিহঁতৰ পেট ভৰে। নাজানো কিমান সঁচা কিমান মিছা। তাৰপিছত ময়ো ভাত খালোঁ। খাই বৰ্তন মানে কি বাচন বৰ্তন ধুলোঁ, ধুই মেলি আকৌ কিটচেনটো মোৰ মানে এইবোৰ চাফ চুফ নাথাকিলে একদম অশান্তি লাগি থাকে। সেইখিনি কৰিলোঁ, কৰি পেলাই এতিয়া মই এই বাহিৰৰ এখন বিচনাখন ঠিক কৰি আছোঁ। সেইবোৰ আৰু কি ক'ব, কাম শেষ নহয় মানে দিনটোত, এটাৰ পিছত এটা এটাৰ পিছত এটা। আৰু ল'ৰা ছোৱালী থকা ঘৰবিলাকতো এনেও পৰিপাটি নহয়েই, আৰু তাৰ মাজতে যিমানখিনি পাৰোঁ ঠিক কৰি থাকিবলৈ চেষ্টা কৰোঁ বাৰু। যিহেতু তাতে মোৰ আকৌ এলাৰ্জি, মানে ডাষ্ট এলাৰ্জিটো আছে, সেইকাৰণে মই বেড কভাৰ এইবিলাক মানে দুদিনৰ ডক্টৰেটো মোক ডেইলি মানে চেঞ্জ কৰি ল'ব দিছে, তথাপি মই দুদিন চলাওঁ আৰু যেনেকেই নহওক। তাৰপিছত আকৌ কাপোৰো ধুব লগা আছে, এয়া মোৰ দুদিনৰ কাপোৰ দেই, মোৰ এদিনৰ কাপোৰ নহয়। তাৰপিছত এই কাপোৰখিনি বোলো মেচিনতে দিছোঁ। এইবোৰ মানে ক'লোঁ নহয়, ল'ৰা ছোৱালীৰ কাপোৰ, আমাৰ এইজনৰ কাপোৰ মানে ডেইলি বহুত ওলায়, কিন্তু মই দুদিন মিলাইহে মেচিনটো চলাওঁ। ডেইলি মই মেচিন নচলাওঁ, খুব কমকৈ চলাওঁ। মেচিন হ'লেওতো সিহঁতেও কষ্ট পায় ন, মেচিন হ'ল বুলি আৰু ইমান নোৱাৰি নহয় প্ৰেছাৰ দিবলৈ। তাৰপিছত মেচিনটো চলাই থৈ গ'লোঁ। এইফালে আকৌ কাপোৰ ওলাইছে, সেয়াই আৰু এটা এটাকৈ কাপোৰ ওলাই থাকে, কাপোৰ আনি আনি দিয়ে আছোঁহি। তাৰপিছত মই বোলো এইবাৰেই শেষ আৰু কাপোৰ থাকিলেও মই নিদিওঁ আৰু কিমান দিম কাপোৰ, কওকচোন। মেচিনটোওতো কষ্ট পাব ন, মোৰ মানে সেইবোৰ চিন্তা হয় বাৰু। যি কি নহওক, লাহে লাহে কাপোৰখিনিও ধুলোঁ মেচিনত, তাৰপিছত ড্ৰায়াৰ মাৰিলোঁ। এতিয়া কাপোৰবিলাক বোলো মেলি দিওঁ, আৰু কামেই শেষ নহয়। মই কৈছোঁ নহয়, এইখিনি গোটেই কামখিনি কৰোঁতে কৰোঁতে মোৰ প্ৰায় 3টামানেই বাজিগৈ। তাৰপিছত অলপ ৰেষ্টো কৰিব মন যায় দিয়কচোন। বাৰু হ'ব দিয়ক, আজিৰ ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ। আকৌ লগ পাম দেই, আজিলৈ বাই।